৭৬ সংখ্যক স্বাধীনতা দিৱস আৰু গহপুৰ আৰক্ষী থানাৰ আছে ওতঃপ্ৰোত এক সম্পৰ্ক কাৰণ ৪২ৰ ভাৰত্যাগ আন্দোলনত এই গহপুৰ থানাতে পতাকা উৰুৱাবলৈ আহি ব্ৰিটিছৰ গুলিত প্ৰাণ দিছিল সাহস আৰু ত্যাগৰ প্ৰতীক কনকলতা বৰুৱা আৰু মুকুন্দ কাকতিয়ে আজিও সজীৱ হৈ আছে বহু স্মৃতি পুৰাতত্ত্ব বিভাগৰ জৰিয়তে সংৰক্ষণ কৰি ৰখা হৈছে এই বিশেষ আৰক্ষী থানাখন আৰু সেই থানাখনৰ আমি আপোনালোকক দৃশ্য এই মুহূৰ্তত দেখুৱাইছো আৰু এই থানাখন কিদৰে সংৰক্ষণ কৰা হৈছে এই সন্দৰ্ভত আমি আপোনালোকক জনাম সবিশেষ সাংবাদিক বিপ্লৱ নেগৰ এক প্ৰতিবেদন আগবঢ়াইছো এই সন্দৰ্ভত কালিলৈ দেশৰ গৌৰৱ উজ্জ্বল ৭৬ সংখ্যক স্বাধীনতা দিৱস আৰু স্বাধীনতা দিৱসৰ লগত গহপুৰ এক ওতঃপ্ৰোত সম্পৰ্ক আছে কিয়নো এই গহপুৰতে ৪২ৰ ভাৰত্যাগ আন্দোলনত শ্বহীদ হৈছিল কনকলতা বৰুৱা আৰু মুকুন্দ কাকতি আৰু এই মুহূৰ্তত মই সেই বিশেষ থানাখনৰ সন্মুখত উপস্থিত আছোঁ কেমেৰা সহযোগী নিবিৰ আছে পৰিৱেশ দেখুৱাব এইখনে হৈছে এই বিশেষ থানাখন এই থানাখনৰ সন্মুখতে ৪২ৰ ভাৰত্যাগ আন্দোলনত সাহস আৰু ত্যাগৰ প্ৰতীক কনকলতা বৰুৱা আৰু মুকুন্দ কাকতিয়ে দেশৰ হকে প্ৰাণ আহুতি দিছিলে আমি পৰিৱেশ দেখুৱাইছোঁ থানাখনৰ আৰু এই থানাখন বৰ্তমান পুৰাতত্ত্ব বিভাগৰ দ্বাৰা সংৰক্ষণ কৰি ৰখা হৈছে আমি ভিতৰ ভাগলৈ যাম আৰু ND24 দৰ্শকসকলক সম্পূৰ্ণ পৰিৱেশটো মই দেখাবলৈ চেষ্টা কৰিম আৰু দেখে যেহেতু গৌৰৱ উজ্জ্বল ৭৫টা বছৰ অতিক্ৰম কৰিলে আৰু এই ৭৬ সংখ্যক স্বাধীনতা দিৱসত আমি স্বাধীনতা দিৱসৰ প্ৰাকখন আমি গহপুৰৰ এই বিশেষ আৰক্ষী চকীখন দেখাবলৈ চেষ্টা কৰিছোঁ আৰু এতিয়াও বহু স্মৃতি সজীৱ হৈ আছে আমি ND24 দৰ্শকসকলক ভিতৰৰ পৰিৱেশ দেখুৱাইছোঁ বহু স্মৃতি এতিয়াও সংৰক্ষণ কৰি ৰখা হৈছে আৰু স্বাধীনতা দিৱসৰ লগত গহপুৰৰ এক ওতঃপ্ৰোত সম্পৰ্ক আছে কিয়নো ১৯৪২ৰ ভাৰত্যাগ আন্দোলনত ব্ৰিটিছৰ গুলিত প্ৰাণ আহুতি দিছিল গহপুৰ থানাৰ সন্মুখত কনকলতা বৰুৱা আৰু মুকুন্দ কাকতিয়ে আৰু এই থানাখন বৰ্তমান সংৰক্ষণ কৰি ৰখা হৈছে পুৰাতত্ত্ব বিভাগৰ তৰফৰ পৰা আৰু আমি ND24 গহপুৰৰ পৰা দেখাবলৈ চেষ্টা কৰিছোঁ আৰু স্থানীয় একাংশ লোক আছে গহপুৰৰ আমি কিছু কথা পাতিবলৈ চেষ্টা কৰিম মই আপোনাৰ ওচৰলৈ অকণমান আহিছোঁ কওকচোন আচলতে গহপুৰবাসী হিচাপে আজিৰ এই বিশেষ দিনটোত আমি গদগদ হৈছোঁ কাৰণ কনকলতা বৰুৱা আৰু মুকুন্দ কাকতিৰ যি ত্যাগৰ ফলতে দেশে স্বাধীনতা লাভ কৰিছিল তেওঁলোকৰ অংশ আছে কি ক'ব বিচাৰিব স্থানীয় ব্যক্তি হিচাপে বিশেষকৈ আমি গহপুৰবাসী হিচাপে গৌৰৱান্বিত এই শ্বহীদ নগৰী গহপুৰৰ যিসকল বীৰ বীৰাংগনাৰ ত্যাগৰ ফলস্বৰূপে আমি স্বাধীনতা লাভ কৰিলোঁ সেয়া সদায় ইতিহাসৰ পাতত চিৰস্মৰণীয় হৈ আছে থাকিব অদূৰ ভৱিষ্যতো থাকিব আৰু বিশেষকৈ আমাৰ গহপুৰখনৰ যিসকল সেই সময়ৰ বিদ্বান লোকৰ যি ত্যাগৰ বিনিময়ত আমি যিখিনি পালোঁ সেয়া কেতিয়াও আমি নুই কৰিব নোৱাৰোঁ আৰু এই পবিত্ৰ ক্ষণত আমি তেখেতসকল বীৰ বীৰাংগনাসকলক কনকলতা বৰুৱা হওক মুকুন্দ কাকতি আৰু ৰামপতি ৰাজখোৱাকে ধৰি মুক্তিৰ সকলক শ্ৰদ্ধাৰে প্ৰণিপাত জনাইছোঁ আৰু আমি এই ক্ষেত্ৰত গহপুৰত যিখিনি প্ৰশাসনে যিখিনি পদক্ষেপ লৈছে তাক যথেষ্ট সন্তুষ্টি লাভ কৰিছোঁ স্থানীয় ব্যক্তি হিচাপে আৰু এই ক্ষেত্ৰত আমি আজাদী কি অমৃত মহোৎসৱৰ লগত সংগতি ৰাখি আমাৰ যিখিনি কৰণীয় নাগৰিক হিচাপে সেইখিনি আমি কৰি গৈছোঁ নিশ্চয় কেমেৰা সজীৱ পুনৰ এই ঐতিহ্যমণ্ডিত থানাখন মই দেখাব বিচাৰিছোঁ এইখনেই হৈছে সেই বিশেষ থানাখন আৰু যিহেতু দেশে ৭৫টা বছৰ অতিক্ৰম কৰিলে গৌৰৱ উজ্জ্বল আৰু এই শুভক্ষণত আমি ND24 দৰ্শকসকলক গহপুৰৰ সেই বিশেষ থানাখন দেখাবলৈ চেষ্টা কৰিছোঁ কাৰণ এই থানাখনৰ সন্মুখতে ৪২ৰ ভাৰত্যাগ আন্দোলনত ত্যাগ আৰু সাহসৰ প্ৰতি কনকলতা বৰুৱা আৰু মুকুন্দ কাকতিয়ে দেশৰ হকে প্ৰাণ আহুতি দিছিলে আৰু তেওঁলোক দুজনৰ যি বলিদান সেই বলিদানৰ চিনস্বৰূপে এই থানাখন বৰ্তমান পুৰাতত্ত্ব বিভাগে সংৰক্ষণ কৰি ৰাখিছে আমি এই শুভক্ষণত ND24 দৰ্শকসকলক গহপুৰৰ পৰা দেখাবলৈ চেষ্টা কৰিলোঁ।